গুড মৰ্নিং। আজি ভিডিঅ'টো লৈ আহিছোঁ আমি ক'ত ষ্টে কৰিলোঁ, সম্পূৰ্ণটো লৈ আহিছোঁ। এইখনেই হৈছে আমি থকা ৰিজৰ্টখন, চিৰ' ৰিজৰ্ট। ইমানেই ধুনীয়া, সম্পূৰ্ণ কাঠেৰে বনোৱা হয় আৰু ঘৰটোৰ ভিতৰত থকা খুঁটাবোৰ যে শিলেৰে নিৰ্মাণ কৰা হয় চাগে। আৰু এই যে টেবুলখন দেখিছে, পাইন গছৰ কাঠ হয় চাগে, মই ইমান অৱগত নহয় বাৰু। আৰু সম্পূৰ্ণ মানে টেবুলৰ পৰা আদি কৰি কাঠেৰে বনোৱা হয় আৰু ইয়াত ফেনৰ ব্যৱস্থা পোৱা নাই, যিহেতু ইমানেই ঠাণ্ডা হয় ৰাতি হ'লে মানে হিটাৰ ব্যৱস্থা আছে বাৰু। ভাল লাগিলে থাকি আচলতে। ব'লক তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওঁ। আৰু ৰিজৰ্টখনৰ ৰাতি ভিউটো চাওকচোন, সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ হয়। ৰাতি আপুনি ইয়াতে জুই পাব পাৰে, জুই লগাই দিয়ে তেওঁলোকে। আৰু এই যে সৰু সৰু এই ছাইডত যে আছে সেইবোৰ বাঁহ হয়, বাঁহ এটা প্ৰজাতি হয় ইয়াত, সেইটো খুব চলে। আৰু এইফালে চাওকচোন, মই ওপৰত আহি আছোঁ আৰু মই ফাৰ্ষ্ট ফ্ল'ৰলৈকেহে আপোনালোকক দেখাব পাৰিলোঁ। ছেকেণ্ড ফ্ল'ৰলৈকে মই নগ'লোগৈ ভিডিঅ' কৰিবলৈ, ৰাতিও অলপ টাইম হৈ গৈছিলে। সঁচাকৈ ৰিজৰ্টখনৰ পৰিৱেশ বহুত সুন্দৰ আছিলে, থাকিও ভাল লাগিলে আৰু খানাও বহুত ভাল আছিলে আৰু পৰিৱেশটো সঁচাই বহুতেই ধুনীয়া হয়। আৰু গৰম দিনত এই ঘৰটোত থাকি সঁচাকৈ বহুতেই ভাল লাগে। ফেনো নচলে, এটা নেচাৰেল পৰিৱেশত থকা মজাই বেলেগ। আৰু এইফালে চাওকচোন, ওপৰৰ পৰা আপুনি তলৰ ভিউটো গোটেই দেখা পোৱা যায়, ভাল লাগে আচলতে ন। এইফালে আমাৰ ৰাতি খানাত আছিলে চিকেন আৰু পৰ্ক আৰু নিৰামিষ ভাজি এখনো আছিলে। নিৰামিষ ভাজিখন বহুতেই ভাল আছিলে আৰু ইয়াৰ স্পেচিয়েলি চিকেন ক'বই নালাগে, ৱাও। আপোনালোকে এটা কথা হৈছে, দুজনৰ খানাৰ বাবে দিলে মানে আপোনালোকে তিনিজনে আৰামছে খাব পাৰিব। আৰু চাহ আপোনালোকে যদি 2 কাপ চাহ দিয়ে, 4 কাপ চাহ ধুনীয়াকৈ আৰামছে হৈ যায় মানে। ভাল আচলতে, খানাও বহুত ভাল। আৰু এইফালে আমি সকলোৱে অলপ ধেমালিও কৰিলোঁ। আৰু এয়া হৈছে ঋতিক, নেক্সট মৰ্ণিঙত ক'ত যাম আমি তাকে আলোচনা কৰি আছিলোঁ। আমি ৰাতিপুৱা ওলাইছিলোঁ আপোনাৰ শিৱলিং চাবলৈ, জিঅ' ভেলী কাৰ্ডত আছিলে, তাত গ'লোঁ সকলোকে। তাৰ ভিডিঅ' মই শ্বৰ্ট ভিডিঅ' বনোৱা আছে, মই লিংক দি দিম, আপোনালোকে চাব পাৰিব যদি নাই চোৱা। আৰু শিৱলিঙত গৈ মেলি আমি আহিছিলোঁ চি লেকত গৈছিলোঁ, চি লেকৰ ভিডিঅ' আপোনালোকে পাই যাব। আৰু সেয়া খাই মেলি চবে অলপ কথা পাতিলোঁ। ইয়াতে এটা কথা কওঁ পিছে আপোনালোকৰ বাবেও ইনফৰ্মেটিভ হ'ব। যদি কোনোবা আপোনালোকে জিৰ'ত যাম বুলি ভাবি আছে, গৰম কাপোৰ লৈ আহিব
ইয়াত ঠাণ্ডা অলপ পৰে ৰাতি হ'লে বহুতে ঠাণ্ডা পৰে আমিতো কাপোৰ লৈ শুইছোঁ আৰু আমাৰ লগৰ দুজনে হিটাৰ লগাই শুইছে এইটোৱে কথা আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ বাবে সুবিধা হ'ব নহয় জানো বলক তেতিয়াহ'লে ভিডিঅ'টো এনজয় কৰক আৰু সকলোৱে মিলি আমি শিৱলিং চালোঁ শিৱলিং চাই মেলি আমি চিলেকত আহি আছিলোঁ পামহি এতিয়া চিলেক এয়া পাই গ'লহি চিলেক আৰু সম্পূৰ্ণ ট'ৰ দিবলৈ আপোনাক চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মতামত জনাব আৰু ইয়াত টি হাউসো আছে আপোনালোকে থাকিব পাৰিব জিপ লাইনো কৰিব পাৰিব পাৰ হেড 500 লয় আৰু হেয়া যে দেখিলে জুলনাখন আসলতে উঠা মজাই বেলেগ তা গোটেই ভিউটো আপোনালোকে চাব পাৰে ভালকে ভাল আসলতে প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য বহুতে ধুনীয়া হয় আহক আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো বাই আকৌ এটা নতুন ভিডিঅ' লগ পাই আছো আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো